কিন্তু এই লিডাৰবিলাক এইবিলাক কামত মানে একে বেকাৰ লিডাৰ, এইবিলাক কোনো নিজৰ খালি পকেট ভৰাবৰ কাৰণে, একো কামৰ কাৰণে নাই। এই লিডাৰবিলাক কোনে বনাই দিছে এইবিলাক? আমিতো বনোৱা নাই। সেইকাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে আহিছে, আপোনালোকে এই মোৰ কথাবিলাক আপোনালোকে অকণমান আগলৈ আগবঢ়াই দিয়ক। আপুনি কংগ্ৰেছ বনিছে, আপুনি দুটা জিলা বনাই লৈছে, আমি ভোট দিম কৰি পেলাই দুটা লিডাৰ হৈ গ'ল। গাঁৱে আহি পেলাই কিছুমান আপোনাৰ কথাবিলাক জানিবলৈ চাইছে বা জনাব পাৰিম আমি আগলৈ। সেইকাৰণে আমি ভাবিছোঁ আমাৰ ইয়াততো বহুত কমি একোৱেই নাই। আজি হস্পিটেল এখন আছে যদি ডক্টৰ নাই, কিন্তু হস্পিটেল একদম পূৰা কাগজ কাৰবাৰত মানে একদম পূৰা হস্পিটেল চলি আছে, ডক্টৰো আছে বুলি এনেকুৱা মানে কৰি থৈছে, কিন্তু একোৱেই নাই আমাৰ গাঁৱত। তাৰপিছত বিজুলী কাৰেণ্টৰ এই ৰাস্তাৰ ওচৰৰ কেইঘৰমানৰ আছে, কিন্তু অকণমান ভিতৰুৱা মানুহৰ কোনো বিজুলী নাই, কোনো কাৰেণ্ট নাই। দ্বিতীয় কথা হ'ল আমাৰ এই যে ৰাস্তা ঘাটৰ কথাটো আপুনি দেখিছে, আৰু এটা ডাঙৰ প্ৰব্লেম হৈ আছে আমাৰ পানী একদম বেয়া পানী আমি খাই আছোঁ। কোনো পানী এটা ভাল নাই, আমাৰ পানীৰ কাৰণে বহুত প্ৰব্লেম হৈ আছে, পানী মানে একদম নাই। আমাৰ ইয়াত লিডাৰ বহুত আছে, কিন্তু এই লিডাৰবিলাক এইবিলাক কামত মানে একে বেকাৰ লিডাৰ, এইবিলাক কোনো নিজৰ খালি পকেট ভৰাবৰ কাৰণে, একো কামৰ কাৰণে নাই। এই আদৰকোনা গাঁওখনত আমাৰ মানে একোৱেই নাই। লিডাৰবিলাকে খালি আমাৰ যিবিলাকে ঘৰ পাব লাগে ঘৰ নাপায়, যাৰ পকা ঘৰ বনাই আছে সেইবিলাকে ঘৰ পায়। আপুনি লিডাৰ হয়, মই লিডাৰ হয়, মোৰ যদি মিতিৰ মানুহ আছে তাকে মই ঘৰ দিম, কিন্তু যিবিলাক একচুৱেলি যিবিলাক গৰীব মানুহ ঘৰ নাই সেইবিলাকে নাপায়, কান্দিও নাপায়। দ্বিতীয় কথা হ'ল যিবিলাকৰ মানে এতিয়া লেট্ৰিন ঘৰ, মোৰ ঘৰত লেট্ৰিন দুটা আছে, আৰু এটা মোৰ ঘৰত বনাই লৈছোঁ, কিন্তু যিবিলাক লেট্ৰিন পাব লাগে লেট্ৰিন নাই। এইবিলাকে একচুৱেলি আমাৰ মন্ত্ৰীসকলে জানিব পাব লাগে কথাবিলাক, আমি জনাইছোঁ কৈছোঁ, যেনেকৈ আপোনালোকে আগলৈ আগবঢ়াই কথাবিলাক যেনেকৈ জানিবলৈ পাওক। আদৰকোনা গাঁৱত আমাৰ বহুত বেয়া চলি আছে। পকা ঘৰ মানুহে বোলে এটা ইট লগা থাকিলে বোলে ঘৰ নাপায়, কিন্তু ইয়াত ৱাল ঘৰ বনা আছে, কিন্তু ঘৰ পাই আছে। এই গৰীববিলাকে ঘৰ নাপায়। লেট্ৰিন যোনে পাব লাগে লেট্ৰিন নাপায়, কুঁৱা যোনে পাব লাগে কুঁৱা নাপায়। এটা মানুহে দুটা কুঁৱা পায়, কিন্তু 3 ঘৰ 4 ঘৰ মানুহে মিলি পেলাই এটা কুঁৱা পাব নোৱাৰে নেকি? পাব পাৰে, কিন্তু নাই। এইবিলাক অকণমান আপোনালোকে আহি চেকিং কৰিব লাগে আদৰকোনা গাঁৱত আহি পেলাই। আৰু স্কুলত মাষ্টৰ নাই, টিচাৰ নাই, বেলেগ অসমীয়া স্কুল নাম, কিন্তু বেলেগ মাষ্টৰ টিচাৰ বেলেগ জাতি মানুহে পঢ়ুৱাইছে। এতিয়া কাৰণ মই অসমীয়া, মোক যদি হিন্দী পঢ়াবলৈ কওঁ মই হিন্দী মই ক্লিয়াৰ পঢ়াব পাৰিম নেকি? নোৱাৰিম নহয়। মই অসমীয়া মাষ্টৰ যদি মই অসমীয়া ছাবজেক্টত মই ধুনীয়াকৈ পঢ়াব পাৰিম অসমীয়া স্কুলত, হয়নে নহয়? কথাবিলাক এতিয়া আমি যে ইয়াত আছোঁ, আমাৰোতো শুদ্ধ অসমীয়া হোৱা নাই, আমাৰ বহুত ভুল হৈ আছে, কিন্তু আমি শুদ্ধমতে আমি অসমীয়া ক'ব পৰা নাই, কাৰণ ইয়াত থাকি আমাৰ ভাষাটো অকণমান বেলেগ হৈ গৈছে। কিন্তু আমি অসমীয়া মানুহ, চুতীয়া মানুহ আমি, হয়নে নহয়? তে এইবিলাক বস্তু মানে চৰকাৰে হেয়াপৰা দি দিয়ে লিডাৰবিলাকক যে আপোনালোকে চাওক। এয়া কি চাব? সিহঁতে যে নিজৰ মানুহখিনিক চাইছে, কিন্তু বাকী বেলেগবিলাকক চোৱা নাই। আমাক নালাগে, আমাৰ চাকৰিয়াল মানুহ, আমাক কোনো একো নিদিয়ে। আমাৰ কি চাকৰিয়াল মানুহবিলাকৰ মানে আমাৰ ৰেচন কাৰ্ডো মানে সিহঁতি কব্জা কৰি পেলালে, কাঢ়ি লৈ গ'ল বোলে, আমি বোলে একোৱেই নাপাওঁ বোলে। ঠিক আছে, আমাক নালাগে দিব। যোন মানুহ বেচেৰা নাই একো, তাকতো দিব লাগে, হয়নে নহয় কথাটো? আপোনালোকে আমাৰ মন্ত্ৰীসকল যে গুৱাহাটীত বহি আছে, আপোনালোকে শুনক, আৰু আপোনালোকে এইবিলাক জানিব পাব লাগে যে এই গাঁওখনত কি হৈ আছে। এই দৰিদ্ৰ গাঁও আমাৰ একদম গৰীব গাঁও আদৰকোনা গাঁওখন। তে এইবিলাক অকণমান চালি জাৰি চাব লাগে সেইবিলাক কেতিয়াবা। এতিয়া যে অৰুণোদয় ৰাজে দিছিলে পইচা 830 টকাকৈ, এইটো চাবলৈ চেকিং কৰিবলৈ মই অনুৰোধ কৰিছোঁ, এবাৰ চেকিং কৰক আহি পেলাই, কোনে পইচা পাইছে কোনে পইচা পোৱা নাই, যোনে পাব লাগিছিলে সি পাইছেনে নাই, এইটো একচুৱেলি এইবিলাক আহি পেলাই ওপৰৰ পৰা মানুহ আহি পেলাই পাৰ্টি আহি চাব লাগে, ইনকুৱাৰী কৰিব লাগে। মই ৰিকুৱেষ্ট কৰিছোঁ যে ওপৰৱালাক যে আপোনালোকে আহি এবাৰ চেকিং কৰিব লাগে, এই অৰুণোদয়টো কোনে পাইছে পইচা, গৰীব মানুহে পাবলগীয়া পাইছে না আমি ধনী মানুহে পাইছোঁ? মোৰ চাকৰি আছে, মোৰ পৰিবাৰে পাইছে, কিন্তু গৰীব এজন মানুহৰ কোনো ঘৰ বাৰী নাই। কথাটো কি কৈছিলে, যাৰ 2 বিলাক থাকে সিও নাপায়, যাৰ ফ্ৰিজ আছে সিও নাপায়। আৰে গাড়ী মটৰ আছে, বিল্ডিং আছে, ফ্ৰিজ 3টা আছে, সিহঁতে পাইছে। কিন্তু যিবিলাক গৰীব একচুৱেলি গৰীব সেইবিলাকে কিয় নাপায়? কিমান গৰীব মাইকী মানুহ আছে, কিমান বিধৱা মাইকীবিলাকক দিছে, সেইটো দিবই লাগিব, নহ'লেতো অবজেকশ্যন কৰিব। কিন্তু যিবিলাক মানে ধনী মানুহ সেইবিলাকো পাই আছে লগত, কিন্তু এইবিলাক ইনকুৱাৰী কোনে কৰিব? সেই লিডাৰবিলাকক দি দিছে। লিডাৰবিলাক কোনে বনাই দিছে এইবিলাক? আমিতো বনোৱা নাই। আপুনি কংগ্ৰেছ বনিছে, আপুনি দুটা জিলা বনাই লৈছে, আমি ভোট দিম কৰি পেলাই দুটা লিডাৰ হৈ গ'ল। মই বিজেপি হ'লোঁ, মই দুটা লিডাৰ বনাই দিলোঁ, আমি ভোট দিম। কোনে ভোট দিব? দুটা লিডাৰক, দুটা মানুহক পইচা দিলে মানে কি আমাক গোটেইখিনি কিনি পেলাব নেকি?
আমাৰ যেটো যাক ভাল আমি তাক দিম আমাক কোনে কিনিব নোৱাৰে আদকুনা গাঁও ইমান বুদ্ধি নহয় যে পইচা দুজনক দিব আৰু বাকিখিনি চলাই পেলাব নহ'ব এনেকৈ নহ'ব আমি আমাক জনাব লাগিব নিজে আহিব লাগিব আমাক গোটেই পাৰ্টি জনাব লাগিব মিটিং গোটাব লাগিব মিটিং গোটাই আমাক চবকে সকলোৱে ক'ব লাগিব আমাৰ যিখিনি প্ৰব্লেম আমাৰ যিখিনি অসুবিধা আমি সেইখিনি আগবঢ়াম যদি সেইখিনি আমাৰ অসুবিধাটো দূৰ কৰে তেনেহ'লে আমি সেই পাৰ্টিক দিম এনে খালি যধে মধে আমি পাৰ্টিক দিব নোৱাৰোঁ নহয় হয়নে নহয় এই আমাৰ আদৰকোণাৰ পৰা লৈ পেলাই বড়োপল্লী ৰাস্তা এটা এনেকুৱা অৱস্থা বেয়া মিনিষ্টাৰো আহি গৈছে গোটেইবিলাক আহি গৈছে দেখি গৈছে একোৱেই নাই কোনে ক'ব এইবিলাক কোনে ক'ব আমিতো এতিয়া চবফালে যাব নোৱাৰোঁ ইফালে সিফালে এতিয়া এইবিলাক চাওক আমাৰ অৱস্থা চাওক গৰীব মানুহ গোটেইখিনি গৰীব মানুহ দুই এজন আমি বাহিৰত আছিলোঁ বুলি আমি অকণমান দেখিবলৈ পাইছিলোঁ বুলিহে আমি মানে অকণমান চাব পাৰোঁ আমাক নালাগে একো নালাগে আমাক ধনী কৰিব নালাগে যেইখিনি আমি চৰকাৰৰ পৰা যিখিনি আমি পাইছোঁ যিখিনি আমি চৰকাৰৰ পৰা পাইছোঁ গৰীবে সেই গৰীবক সেই বস্তুখিনি আমাক দিব লাগে পাব লাগে আমি গৰীবে পাব লাগে মই কিয় ল'ম মই লিডাৰ হ'লোঁ বুলি পেলাই মোৰ ককা ভাইখিনিক দিব বাকীখিনি কি এনেকৈ থাকিব নেকি সেইবিলাক ইনকুৱাৰী কৰিব কোনে হে সেইবিলাক ইনকুৱাৰী কৰিবলৈ মানুহ ওপৰৰ পৰা পঠাব লাগে আৰু গাঁৱৰ যেনেকৈ ইনকুৱাৰী কৰিবলৈ আহিব খালি লিডাৰকেইটাক জনালে নহ'ব গোটেই গাঁৱলীয়া মানুহখিনি গোটাই পেলাই তাৰপিছত ক'ব লাগিব কওক আপুনি কাক কাক দিছে কোনে কোনে পাইছে আপোনালোকে যোনে যে পাইছে তাৰতো লিষ্ট আছে লিষ্টখন আনক কাৰ একাউণ্ট নম্বৰ আছে কোনে কোনে পাইছে সেই কোন মানুহ কি চাকৰি কৰে সি কেনেকৈ পাইছে তাৰ কি আছে ঘৰত সেইটো ইনকুৱাৰী কৰক আহি পেলাই হয়নে নহয় এইবিলাক কোনে ইনকুৱাৰী কৰিব এতিয়া সেইকাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে আহিছে আপোনালোকে এই মোৰ কথাবিলাক আপোনালোকে অকণমান আগলৈ আগবঢ়াই দিয়ক আৰু ক'বলৈ বহুত আছে কিন্তু এতিয়া মই সময় বিশেষ মই আহিছোঁ মোৰ ডক্টৰৰ ঘৰৰ পৰা অসুবিধা এটা আছে মোৰ সেইকাৰণে মই যিমানখিনি আপোনালোকে আগবঢ়াব পাৰে কথাখিনি অকণমান আগলৈ আগবঢ়াই দিয়ক যেনেকৈ আমাৰ কথাবিলাক আমাৰ শুনে আৰু আমাৰ ইয়াত এখন হাই স্কুল লাগে অসমীয়া হাই স্কুল লাগে আছামিজ হাই স্কুল নাই আমাৰ ইয়াত এম ই স্কুলখন আছে হয় বৰদপুৰৰ ওচৰত বহুত দূৰত কিন্তু আমাৰ ইয়াত হাই স্কুল এখন নাই এইবিলাক কিন্তু আমাৰ লিডাৰবিলাক এইবিলাক নকৰে সেইবিলাক কৰিব খালি মই টকা দুটকামান মোৰ পকেটত সোমাব লাগে এইবিলাক বাছ আপোনালোকে এইটো অকণমান আগবঢ়াই দিব আৰু বহুত ভাল আপোনালোক ধন্যবাদ কৰিছোঁ যে আপোনালোকে অশেষ ধন্যবাদ কৰিছোঁ আপোনালোকক যে আপোনালোকে আহি পেলাই আমাক দুটা এটা কথা আপোনালোকে নিবলৈ ওলাইছে তদুপৰি আমাৰ শক্তিৰে আমি আৰ্মীৰ মানুহ আমি যিখিনি পাইছোঁ আমি সেইখিনি শক্তিৰে খাই আছোঁ আমি যিখিনি কৰি আহিছোঁ দেশৰ কাৰণে সেইকেইটা আমি পাই আছোঁ আমাক নালাগে একো দিব কিন্তু যেইকেইটা গৰীব মানুহকেইটাক ইমান দাঁতত দিব লাগে পাব লাগে সিহঁতে একচুৱেলি গৰীব মানুহে নাপায় বেলেগ মানুহে পায় এইটো অকণমান আপোনালোকে আগবঢ়াই দিব সেইটো কথাটো কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আৰু ইমানেই মই